চাই এনেকুৱা লাগি আছে যে লকডাউনে আহি গৈছে নেকি চিলনিবাৰী বজাৰত ओके सबसे पहले तो गुड मॉर्निंग ईच एंड एवरीबॉडी एंड এতিয়া টাইম হৈছে মৰ্নিং 5:16 ইয়া মৰ্নিংতে বাহিৰৰ পৰিৱেশখিনি চাব পাৰিছে মৰ্নিং 9টা বজাত ভাত পানী খোৱাৰ পিছত বাহিৰত দিছে গেলা গৰম এই গেলা গৰমৰ মাজতে ওলাই গলো অকমান ইনকামৰ ৰাস্তাত ইয়া ভাইটিৰ বাগৰ টমটমখন লৈ ওলাই গলো ঘৰৰ পৰা এনাজি টমটমৰ ড্ৰাইভাৰ বনি গৈছো ওকে ক'ত গৈছো কি কথা সকলোখিনি প্ৰচেছ আপোনালোকৰ মাজত শ্বেয়াৰ কৰিবলৈ চেষ্টা কৰি আছো আজি আমাৰ চিলনিবাৰী মাৰ্কেটখন বন্ধ আছে সেই কাৰণে ইমান শৰ্ট চাৰাবা নাই আৰু চাও পাইছে দোকানখিনি সব বন্ধ আছে অনলি ফাৰ্মেচিটো খোলা থাকে আৰু সকলোখিনি দোকান বন্ধ চাই এনেকুৱা লাগি আছে যে লকডাউনে আহি গৈছে নেকি চিলনিবাৰী বজাৰত সো সেইবিলাক ইগনোৰ কৰি আমি যিটো কামৰ কাৰণে গৈ আছো হেতুত ফোকাস কৰিব লাগে ইয়া চাব পাইছে মালখিনি নমাই আছো আৰু কাৰোবাৰ যদি লাগে কন্টাক্ট কৰিব দিস ইজ বিজনেস ইয়া তাৰ পিছতে গুছি গৈছো এইখন লোকেশনত এটা ভিডিও শুট কৰিবলৈ যিখন ভিডিও মোৰ সেকেন্ড চেনেলত অলৰেডি আহি আছে ওকে তো থ্যাংক ইউ সো মাচ ফৰ ওয়াচিং দিস ভিডিও আজিৰ কাৰণে মানে বাই বাই এতিয়া টাইম হৈছে 11:56 তো ফাইনালি ব্লগটো এডিট কৰি কমপ্লিট